Hello everyone, welcome back to my Pranjal Tech YouTube channel. অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আসাম প্ৰিভিউ এক্সামৰ পেপাৰৰ ওপৰত নিৰ্ভৰ কৰি কিনি অসম বুৰঞ্জীৰ ওপৰত অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান লৈ আহিছো। গতিকে আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি। সময়ৰ প্ৰতি লক্ষ্য ৰাখি বন্ধুসকল, বলক তেনেহ'লে আজি আমি প্ৰথম কুৱেশ্যন পিনে আগবাঢ়োঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে একক বিলম্বিত পাঠৰ অনুসৰি কালিকাৰ পুৰাণ অসমৰ প্ৰাচীনতম শাসক কোন আছিল? মহিৰংগ দানৱ, নৰক ৰজা, ভগদত্তৰ ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে বন্ধুসকল মহিৰংগ দানৱ। বন্ধুসকল মহিৰংগ দানৱ কছাৰী দানৱ ৰাজবংশৰ আছিল আৰু মহিৰংগ দানৱক নৰক ৰজাই পৰাস্ত কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। মহাভাৰতৰ উল্লেখিত নৰক পুত্ৰ কোন আছিল যিয়ে কুৰুক্ষেত্ৰ যুদ্ধ কৌৰৱসকলৰ হৈ যুঁজিছিল? ভগদত্ত, হৰ্ষবৰ্ধন ৰজা, মহিৰংগ দানৱ ওপৰ এটা নহয়। ইয়াৰ শুদ্ধটো হৈছে ভগদত্ত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। 350 আৰু 650 খ্ৰীষ্টাব্দলৈ পৰা কামৰূপ শাসক কৰা বৰ্মনসকলৰ ৰাজধানী কি আছিল? কামৰূপ, তেজপুৰ, গুৱাহাটী ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কোন বছৰত ঘিলাধাৰী ঘাট যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধটো হৈছে 1827 চনত, 1817 চনত, 1825 চনত, 1907 চনত। ইয়াৰ শুদ্ধটো হৈছে 1817 চনত। নেক্সট কুৱেশ্যন। কোন বছৰত ব্ৰাহ্মীজসকলে তৃতীয়বাৰ বাবে অসম আক্ৰমণ কৰিছিল? 1815 চনত, 1817 চনত, 1821 চনত ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে 1821 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আহোমসকলক কোন ৰাজবংশৰ আছিল? টাই ৰাজবংশ, কছাৰী ৰাজবংশ, টিবেটীৰ ৰাজবংশ ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে টাই ৰাজবংশৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অসম নামটো ক'ৰ পৰা আহিছিল? 1 ব্ৰিটিছৰ পৰা, 2 আহোমৰ পৰা, 3 চুতীয়াসকলৰ পৰা, 4 ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে আহোমসকলৰ পৰা। আহোমসকল টাই আৰু মংগোলীয়া জনজাতি আছিল। আহোমসকল সোমদেৱ ঈশ্বৰক উপাসনা কৰে। নেক্সট কুৱেশ্যন। দুজন আহোম ৰজাই প্ৰাচী ভাষাৰ মুদ্ৰা জাৰি কৰিছিল। এজন আছিল শিৱসিংহ আৰু আনজন কোন আছিল? 1 ৰুদ্ৰসিংহ, 2 প্ৰতাপসিংহ, 3 ৰাজেশ্বৰ সিংহ, 4 ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইটাখুলি যুদ্ধ বিজয় কোন হৈছিল? আহোমসকল, কোচসকল, মোগলসকল ওপৰ এটা নহয়। ইয়াৰ শুদ্ধটো হৈছে 1 আহোমসকল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে 2 মণিৰাম দেৱান। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? চুডাংফা, চুকাম্ফা, চুপিম্ফা ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে 1 চুডাংফা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। দুধৰ আলি কোনে নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহ, প্ৰমোদ সিংহ, গদাধৰ সিংহ ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে 3 গদাধৰ সিংহ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। শিক্ষাৰ মাধ্যম হিচাপে কেতিয়া অসমীয়া ভাষা নিজৰ স্থান ঘূৰাই পাইছিল? 1826 চনত, 1873 চনত, 1899 চনত ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে 2 1873 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। প্ৰথমবাৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? সতী জয়মতী, ৰাণী ফুলেশ্বৰী, মূলা গাভৰু ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে 2 ৰাণী ফুলেশ্বৰী। ৰাণী ফুলেশ্বৰী শিৱসিংহৰ পত্নী আছিল। তেওঁক ব্ৰাহ্মণ পুৰোহিতসকলে বৰ ৰজা উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন। গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল? ছৈয়দ মহম্মদ ছাদুল্লাহ, বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিনহা ওপৰ এটা নহয়। ইয়াৰ শুদ্ধটো বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোনজন আহোম ৰজাই প্ৰথমবাৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? গদাধৰ সিংহ, জয়ধ্বজ সিংহ, ৰুদ্ৰ সিংহ ওপৰ এটা নহয়। ইয়াৰ শুদ্ধটো হৈছে জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ।
কোন ৰজাই প্ৰথমে শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিল? শিৱসিংহ, ৰুদ্ৰসিংহ, জয়ধ্বজ সিংহ, ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হৈছে তিনি জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোন বছৰত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? 1626 চনত, 1664 চনত, 1662 চনত, ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হৈছে 1662 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুন্দিল নগৰ এতিয়া কোন ঠাইত অৱস্থিত? 1 মাজুলী, 2 তিনিচুকীয়া, 3 সন্ধিয়া, 4 ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হৈছে সন্ধিয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? নীতিপাল, বীৰপাল, ধৰ্মধ্বজ পাল, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে বীৰপাল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কামৰূপ ৰাজ্যৰ শাসক কৰা প্ৰথম ৰজাজনৰ নাম কি? নীতিপাল, ভাস্কৰ বৰ্মন, পুৰুষ বৰ্মন, ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হৈছে পুৰুষ বৰ্মন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কাৰ শাসনকালত হিউৱেন চাং কামৰূপৰ ভ্ৰমণ কৰিছিল? পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, অৱন্তী বৰ্মন, ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। হিউৱেন চাঙে 640 খ্ৰীষ্টাব্দত অসম ভ্ৰমণ কৰিছিল। সেই সময়ত কামৰূপৰ ৰজা কোন আছিল? পুষ্য বৰ্মন, কুমাৰ ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন। বন্ধুসকল, আপোনালোকে বহুমূলীয়া সময়কণ দি কিনে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।